ভক্তপ্ৰাণ ৰাইজসকল, এই মুহূৰ্তত আমি বিশেষ ক'বলগীয়া নাই। আমি খুব সুখী যে শিৱসাগৰত অতি সুন্দৰ এটা অনুষ্ঠান হ'ল। সকলো ফালৰ ওপৰৰ পৰা ৰাইজ আহিল, ভক্তপ্ৰাণ ৰাইজ আহিল আৰু আজি ইয়াত সামৰণি কৰিছোঁ। আজি এইটো এখন ভাওনা অনুষ্ঠিত হ'ব। সৃষ্টিক বিশ্ববাসীৰ আগলৈ উলিয়াই লৈ যাবৰ কাৰণে সক্ষম হৈছে। আমি শ্ৰদ্ধা আৰু ভক্তিৰে, অৰ্থাৎ আজি আমাৰ শ্ৰদ্ধা আছে, আমাৰ ভক্তি আছে। নাম যেতিয়ালৈকে থাকে আমি মহান জাতি হিচাপে বাকীৰ আগত সদায় আমি এনেধৰণে আমাৰ চিনাকি দাঙি ধৰিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। এই নিদৰ্শন শিৱসাগৰত বিষয়ববীয়াসকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। এনেধৰণে যাতে সদায় আমি ঐক্যবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই জাতিটোক, সমাজখনক যাতে আমি গুৰুজনাৰ বাণীৰে, গুৰুজনাৰ সৃষ্টিৰে আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ব পাৰোঁ। এইখিনি আৰু আমাৰ শিৱসাগৰ ডক্টৰ প্ৰকাশ কটকী ডাঙৰীয়া, আমি তেখেতক এখন চেলেঞ্জ চাবেৰে আদৰণি জনাবৰ বাবে ইতিমধ্যে ছাৰক স্মৃতিগ্ৰন্থ দিয়া হ'ল। সেয়েহে মই এতিয়া মাইক্ৰফোনটো আমাৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়ালৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আৰু আটাইকেইজন সন্মানীয় ব্যক্তিৰ ওচৰত অনুষ্ঠান চলাওঁতে খৰধৰকৈ অনেক স্তুতি বিস্তুতি ঘটিছে। সকলোৱে ওচৰত মই মাৰ্জনা বিচাৰিছোঁ। কৃষ্ণ। হৰি জগত